বন্ধুসকল আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ সেয়া হৈছে যে আমাৰ ঘৰতে যিবোৰ পেলনীয়া বটল আছে এই পেলনীয়া বটলৰ জৰিয়তে আমি লোকেল কুকুৰাৰ বাবে পানীৰ পাত্ৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি এই বিষয়ে আজি এটা সম্পূৰ্ণ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম তো ভিডিঅ'টো শেষ পৰ্যন্ত চাই থাকক বন্ধুসকল এনেকুৱা পানীৰ পাত্ৰ তৈয়াৰ কৰোঁতে প্ৰথমতে লাগিব এটা প্লাষ্টিকৰ বটল তাৰ পিছত এটা প্লাষ্টিকৰ বক্স বা প্লাষ্টিকৰ আন এটা বটল হলেও হ'ব ইয়াত দেখা পোৱা যেটো বক্স ব্যৱহাৰ কৰা হৈছে এই বক্সটোৰ উচ্চতাটো হৈছে 1 ইঞ্চি প্লাস তো বক্স হওক বা বাটি হওক বা আন কোনো বটল হওক যেটো আমি তলত ব্যৱহাৰ কৰিম সেই তলৰ যেটো বাটি হ'ব বা প্লেট হ'ব সেইটো কমেও 1 ইঞ্চি প্লাস হ'ব লাগিব উচ্চতাটো 1 ইঞ্চি প্লাস হ'ব লাগিব তো বক্সটো আমি লৈছো আমাৰ ঘৰত যেহেতু মজুত আছিল আপুনি বেলেগ সামগ্ৰী বেলেগ প্লাষ্টিকৰ পাত্ৰ ল'ব পাৰে যিকোনো এটোৰ যেটো মিডল পইণ্ট হ'ব সেই মিডল পইণ্টটো আমি চিন দিলম আৰু সেইটো আমি যিকোনো সামগ্ৰীৰে আমি অকনমান গৰম কৰি এই যেটো বটল আমি ইউজ কৰিম সেই বটলৰ যেটো ঢাকন থাকিব যেটো হাফৰ থাকিব সেই হাফৰটো অকনমান সিদ্ধ কৰি লম তাৰ পিছত এটা নাট থকা এটা স্ক্ৰু ল'ব লাগিব ইয়াত আমি সব যেনেকৈ জুইৰে অকনমান সিদ্ধ কৰি এই প্ৰথমতে আমি কি কৰিম এই তলৰ যেটো বাটি ইউজ কৰিম এই তলৰ বাটিটোত আমি কি কৰিম এই আমাৰ ওপৰত থকা যেটো পানীৰ বটল থাকিব সেই বটলৰ হাফৰটো আমি ইয়াত ভালকৈ লগাই দিম ইয়াত আমি স্ক্ৰুবৰ জৰিয়তে সব আমি লগাই দিম টেষ্টাৰৰ জৰিয়তে ভালকৈ লগাই দিব লাগিব যাতে পানীটো তল পিনে ওলাই নাহে তো এইটো আমি ব্যৱহাৰ কৰাৰ এটা মূল উদ্দেশ্য হৈছে যে বটলত থকা যিমানখিনি পানী থাকিব তাৰে কিছু পৰিমাণৰ পানী এই বক্সটোত জমা হ'ব আৰু কুকুৰা হওক হাঁহ হওক ইয়াৰ পৰা এই বক্সটোৰ পৰা পানী লাহে লাহে সংগ্ৰহ কৰিব আৰু সেই পানীৰ বটলৰ পৰা তললৈ পানী নামি আহিব তো এইদৰে আমি ভালকে টেষ্টাৰৰ জৰিয়তে লগাই দিব লাগিব তাৰ পিছত আমি যিকোনো এটা পানীৰ পাত্ৰ ল'ব লাগিব যে পানীৰ পাত্ৰটোৰ এই তলৰ যেটো ঢাকন দেখা হৈছে কলা ঢাকনটো বটলৰ যেটো হাফৰ এটো যেটো বটল লম সেইটোৰ হাফৰ হ'ব লাগিব বা সেইটো ঢাকন হ'ব লাগিব যাতে আমি এটো লগাই দিয়াৰ পিছত যাতে ধুনীয়াকৈ লাগি যায় কোনো ধৰণৰ সমস্যা নহয় বেলেগ হাফৰ হলে ইয়াত নালাগিব পাৰে তাৰ পিছত আমি কি কৰিব লাগিব যাতে পানী তললৈ নামি নাহে বা ওলাই নাযায় তাৰ বাবে কি কৰিব লাগিব যে প্লাষ্টিকৰ যিবোৰ আঠা ব্যৱহাৰ কৰা হয় যে প্লাষ্টিকৰ যিবোৰ আঠা লগোৱা হয় সেইবোৰ আঠা আমি ইয়াত লগাব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ৰ কামটো হ'ব যে যেটো আমি বটল লম বটলৰ ওপৰত আমি দুটা ছিদ্ৰ কৰিম চাওক ইভাগে বা ইভাগে তিনিটা ছিদ্ৰ কৰিলে হ'ব অকণমান ভালকৈ ছিদ্ৰ কৰিব যাতে পানীটো এই দুটা ছিদ্ৰৰ জৰিয়তে ওলাই আহিব পাৰে আন বেলেগ কতো আমি ছিদ্ৰ নকৰিম অনলি এই ঢাকন আছে ঢাকনৰ অকণমান গুৰিত বা বাকচৰ যেটো ওপৰৰ কাষ থাকিব এই কাষতকৈ অকণমান তলত ভালকৈ মনত ৰাখিব এটো কিন্তু মেইন বস্তু আমি যে দুটা ফুটা কৰিলো এইটো যাতে বাকচতকৈ ওপৰত নহয় ওপৰত হলে পানীখিনি ওপৰৰ পৰা তললৈ নামি আহিব আৰু সেইবাজে তলতে পৰি যাব এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব চাওক ইয়াত আমি সম পৰ্যায়ত দুটা এলুমিনিয়ামৰ তার লৈছো এলুমিনিয়ামৰ দুটা তার লৈছো বা ইয়াত আপুনি গুণাও ল'ব পাৰে বা দুটা ৰছী ল'ব পাৰে এই দুটাৰ জৰিয়তে আমি এটা ৰিং বনাম ৰিঙৰ জৰিয়তে আমি এই পানী পাত্ৰটো ওলমাই ৰাখিম বা হ্যাঙ্গিং কৰি থম যিকিনক আমাৰ নিজৰ সুবিধা অনুযায়ী আমি বনাই লম যদি বটল বা বক্সটো অকণমান ডাঠ থাকে তেন্তে ডাইৰেক্ট আমি পোৱালিৰ মাজত দিব পাৰি এই ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নহয় ওপৰত হ্যাঙ্গিং কৰি দিয়া বা ওলমাই দিয়াটো কোনো দৰকাৰ নাই তো যদি বটল বা তলৰ বক্সটো অকণমান দুৰ্বল আছে তেন্তে হ্যাঙ্গিং কৰাৰ বাবে কিবা ৰছী বা এনেকুৱা এলুমিনিয়ামৰ তার হওক বা গুণা হওক এনেকৈ আমি প্ৰস্তুত কৰি তুলিব পাৰি এই ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নহয় যদি দুৰ্বল থাকে আমি এনেকৈ বান্ধি পেলাই আমি ওপৰত যাতে কৰবাত হ্যাঙ্গিং কৰি দিব পাৰো তো ভাল হ'ব এই ক্ষেত্ৰত কোনো ধৰণৰ প্ৰবলেম নহব তো আমি এইদৰে কি কৰিলো যে যেটো আমাৰ ওপৰত থকা যেটো ৰিং হ'ব এই ৰিংটো আমি অকণমান ডাঠকৈ দিলো ওলমাই দিয়াত অকণমান সহজ হয় এইদৰে আমি পেলনীয়া সামগ্ৰীৰ জৰিয়তে পানীৰ পাত্ৰ দানাৰ পাত্ৰ আদি তৈয়াৰ কৰিব পাৰি এতিয়া হওক আমি বটলটো সম্পূৰ্ণৰূপে পানীৰে ভৰ্তি কৰি দিম ভৰ্তি কৰি দিয়াৰ পিছত তলত এই যেটো বক্স বনাইছিলো বক্সৰ যেটো হাফৰ আছে ভালকৈ লগাই দিম এতিয়া হৈ গ'ল এতিয়া আমি মুৰ্গী বা হাঁহৰ পোৱালি দিব পাৰিম এতিয়া আমি প্ৰথমতে হ্যাঙ্গিং কৰি দিম তো চাওক বটলৰ যিখিনি পানী এই পানীখিনি অকণমান কৰি এই তলৰ বক্সটোত পৰিব আৰু তলৰ বক্সৰ পৰা পোৱালিবোৰে খাই থাকিব পোৱালিৰ ক্ষেত্ৰত পানীৰ পাত্ৰটো খুবেই গুৰুত্বপূৰ্ণ আমি আগতে জনাই আছো যদি পোৱালিৰ ক্ষেত্ৰত যদি পানীৰ পাত্ৰ নিদিও
যে আমি ৰেডিমেড হ'লেও দিব লাগিব আৰু ঘৰতে বনাই হ'লেও দিব লাগিব পানী পাত্ৰ নোহোৱাকৈ পোৱালি কি দিব পানী যেতিয়া পান কৰিবলৈ যাব তেতিয়া পোৱালিৰ গাত লাগিব আৰু পোৱালিৰ গাত পানী লাগিলে বহুত পোৱালি মৃত্যুমুখত পৰিব তো বন্ধুসকল আজিৰ বাবে ইমানেই তো আশা কৰোঁ ভালে আছে সুস্থ থাকে তাৰে কামনা কৰি আজিৰ বাবে ইমানটা সামৰিছোঁ আসসালামু আলাইকুম